বাঢ়ি যায় বস্তুৰ দাম আটিয়া কল এটাৰ হাতীৰ সমান দাম আটিয়া কল এটা হাতীৰ সমান দাম হৰে কৃষ্ণ হৰে ৰাম নাপাও একদিন দাম হৰে কৃষ্ণ হৰে ৰাম নাপাও একদুম দাম পটতকে বাঢ়ি যায় বস্তুৰ দাম আটিয়া কল এটাৰ হাতীৰ সমান দাম গুড মৰ্নিং পিছে তোমালোকৰ ভালনে ইমান সুন্দৰ গান এটা গালা বাহিৰত থিয় হৈ মই গানটো শুনিলো গানটো বৰ্তমানৰ দিনৰ লগত একদম মিলি গৈছে যি বস্তুৰ দাম আমি চাকৰি কৰো তথাপিও আমাৰ ঘৰত টানাটানি লাগিয়ে থাকে আৰু যিবোৰ দুখীয়া মানুহ সেইবোৰ যে কেনেকৈ চলি আছে ভাবিলে দুখেই লাগে হয় স্যার আমি বৰ দুখীয়া পিছে আমাতকৈ দুখীয়া মানুহ আৰু বহুত আছে ভাবিলে বহুত বেয়া লাগে দিন হাজিৰা কৰা হিয়তে মানুহ দিন আনি দিন খায় লকডাউনত একেবাৰে হিয়তৰ বেয়া হৈ গৈছে তাতে যি বস্তুৰ দাম স্যার আমি বৰ মৰাৰ বাহিৰে একোৱে নাই এতিয়া মিঠাতেল 250 টকা হৈ গ'ল এতিয়া আমি বৰ সদায় মাইনাছ পইণ্টত থাকো তো কি কৰো টেনচনত ৰাতি টোপনি নাহে কি কৰিবা আৰু উপায়তো নাই এনেকৈয়ে জীয়াই থাকিব লাগিব সংগ্ৰাম কৰিব লাগিব সংগ্ৰামৰ আন এটা নামেইতো জীৱন গতিকে জীৱন থাকে মানে যুদ্ধ কৰি যাব লাগিব হয় স্যার ঠিকই কৈছে আচ্ছা বল্টু তোমাক যদি কেনেবাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাই দিয়া হয় তেন্তে তোমাৰ লক্ষ্য কি থাকিব স্যার মোৰ প্ৰধান লক্ষ্য থাকিব দুখীয়া মুক্ত ভাৰত গঢ়াৰ মোৰ সপোন প্ৰতিগৰাকী ভাৰতীয়ৰ মুখত হাঁহি জিলিকি থকাৰ বৰ সুন্দৰ সপোন তোমাৰ পিছে কেনেকৈ তুমি দুখীয়া মুক্ত ভাৰত গঢ়িবা কোৱাচোন শুনো স্যার বৰ্তমান ভাৰতবৰ্ষত প্ৰতিটো বস্তুৰ দাম যিমান বৃদ্ধি হৈছে মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যদি ইয়াৰ দাম আৰু 3 গুণ বঢ়াই দিব পাৰো তেতিয়া এই দুখীয়াবোৰে নিজে নিজে নাখাই মৰিব আৰু যেতিয়া দুখীয়াবোৰ মৰিব তেতিয়া আমি নিশ্চয় এটা সুন্দৰ দুখীয়া মুক্ত ভাৰতবৰ্ষ পাম দুখীয়াবোৰ মৰাৰ পিছত আমাৰ ভাৰতত থাকিব কেৱল ধনী মানুহ তেতিয়া কাৰো দুখ নাথাকে সকলোৰে টকা থাকিব সকলোৰে ঘৰত খাবলৈ থাকিব সকলোৰে মুখত হাঁহি জিলিকি থাকিব আৰু সেইটোৱেই মোৰ সুখৰ কাৰণ হ'ব তো মই প্ৰধানমন্ত্ৰী হ'লে মই এনেকৈয়ে দুখীয়া মুক্ত ভাৰত গঢ়িম আয়ৈ কতে মৰু কি কৈছা তুমি ভোকত থকা মানুহবোৰক মাৰি তুমি দুখীয়া মুক্ত ভাৰত গঢ়াৰ সপোন দেখিছা এনেকৈ হলে নহব কিয় নহব স্যাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা যিবোৰ চৰকাৰ আহি আছে প্ৰতিটো চৰকাৰৰ শ্লোগান থাকে দুখীয়া মুক্ত ভাৰত গঢ়া পিছে চৰকাৰে দেখোন বস্তুৰ দাম কমাই নিদিয়ে সদায় বঢ়াই আছে মইতো এতিয়া সৰু হৈ আছো ময়ো প্ৰধানমন্ত্ৰী হ'বলৈ হ'লে নিশ্চয় আৰু 20 বছৰমান লাগিব তেতিয়া বস্তুৰ দাম যদি বঢ়াই নিদিওঁ কেনেকৈ মই দুখীয়া মুক্ত ভাৰত গঢ়িম দুখীয়া মুক্ত ভাৰত গঢ়িবলৈ হ'লে আমি দুখীয়াবোৰক মাৰিব লাগিব নহ'লে কেনেকৈ দুখীয়া মুক্ত ভাৰত হ'ব কওকচোন স্যাৰ গতিকে দুখীয়াকেইটাক আমিতো এনেই মাৰিব নোৱাৰো কৌশলেৰে মাৰিব লাগিব আৰু দুখীয়াক মাৰিবলৈ প্ৰধান কৌশল হ'ল এইটোৱে যিটো নাম হ'ল মূল্যবৃদ্ধি হয় স্যাৰ বল্টুৱে ঠিকেই কৈছে মই পছন্দ কৰিছো কথাটো দুখীয়া মুক্ত ভাৰত গঢ়িবলৈ হ'লে দুখীয়াকেইটাক মাৰিবই লাগিব তাৰ বাহিৰে দুখীয়া মুক্ত ভাৰত কোনেও গঢ়িব নোৱাৰে এইটো এনেই শ্লোগানহে মাত্ৰ হয় ঠিকেই কৈছা তোমালোকৰ কথাটো অৱশ্য পেলাই দিব নোৱাৰো বৰ্তমানৰ লগত মিলিয়েই গৈছে আচ্ছা তোমালোকে বাৰু বাঘ আৰু গৰখীয়াৰ সাধুটো শুনিছিলানে ভালকৈ মনত অহা নাই স্যাৰ কিয় তোমালোকৰ মনত নাইনে সেই যে গৰু ৰখীয়াজনে প্ৰতিদিনে গৰু ৰাখিবলৈ গৈছিল আৰু প্ৰতিদিনেই মানুহক যে মিছা কথা কৈছিল মোক বাঘে খালে ঐ বচাওক এনেকৈ কোৱাৰ পিছত মানুহবোৰে দৌৰি আহিছিল আহি দেখে যে মিছা কথা বাঘে খোৱা নাই সি মানুহবোৰ গোটাই ৰং চাইছিল তাৰপিছত যেতিয়া সঁচাকৈ তাক বাঘে ধৰিছিল তেতিয়া চিঞৰি আছিল তেতিয়া মানুহবোৰ যে অহা নাছিল হয় স্যাৰ মনত পৰিছে পিছে ইয়াৰ দ্বাৰাই তোমালোকে কি বুজি পাইছা কোৱাচোন স্যাৰ ইয়াৰ দ্বাৰাই আমি এইটোৱেই বুজি পাওঁ যে আমি যেতিয়ালৈকে মিছা কথা কৈ থাকিম তেতিয়ালৈকে আমাৰ লগত মানুহ থাকিব আৰু যেতিয়াৰ পৰাই আমি সঁচা কথা কোৱা আৰম্ভ কৰিম তেতিয়া মানুহ ওচৰত থকাটোতো দূৰৰ কথাই আমাৰ ঘৰৰ কাষেদিও নাহিব আচ্ছা তোমালোকে জানানে পৃথিৱীখন যে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে স্যাৰ কোনে কৈছে একদম মিছা কথা এইটো
কি কৈছা কেনেকৈ মিছা কথা হ'ল ছাৰ সেইটো কোৱা কথাহে যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে যোৱা ৰাতি মই 2 পেক মাল খাইছিলোঁ মানে মদ খাইছিলোঁ তো মদ খোৱাৰ পিছত দেখিলোঁ গোটেই পৃথিৱীখনেই মোৰ চাৰিওফালে ঘূৰি আছে কি কৈছা কি যে হ'ব তোমালোকক লৈ নোৱাৰিছো দে আৰু তোমালোকৰ লগত নোৱাৰিছো তুমি মদ খোৱাটো জানিলো পিছে তুমি বিড়ি চাদা এইবোৰো খোৱা নেকি হয় ছাৰ খাওঁ শিখৰ গুটকা এইবোৰো খোৱা হয় খাওঁ ছাৰ জুৱা খেল তীৰ খেল এইবোৰো খেলা নেকি হয় ছাৰ খেলোঁ আচ্ছা তোমাৰ মাজত কেৱল নিগেটিভ বোলা বস্তুটোৱে দেখিছো পিছে তোমাৰ মাজত পজিটিভ একো নাইনে আছে ছাৰ কিয় নাথাকিব মইতো পজিটিভ বুলি তোমাৰ মাজত একোৱে দেখা নাই পিছে কোৱাচোন তোমাৰ মাজত থকা কি সেই পজিটিভ ছাৰ মোৰ HIV পজিটিভ আছে কি ক'লা মই এতিয়া পাগল হৈ যাম তোমালোকে মোক পাগল কৰি দিলা প্ৰিয় আদৰৰ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত মৰম যাচিলোঁ ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি অলপো ভাল পাইছে তেতিয়াহ'লে আমাৰ ইউটিউব ব্লগটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজতো আপোনালোকে চাব পাৰে তাতো আপোনালোকৰ সঁহাৰি পাম বুলি আশা থাকিল আমাৰ ফেচবুক পেজৰ নাম হ'ল এছামিজ ফান্নি কমেডি তো আপোনালোকৰ মৰম পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ আজিবাৰ ফান্নি ব্লগ ইউটিউব চেনেলটোৰ নাম আৰু এছামিজ ফান্নি ভিডিঅ' ফেচবুক পেজটোৰ নাম এই দুয়োটা পেজতে আপোনালোকে মন গ'লে আপোনালোকৰ মতামত জনাব পাৰে আৰু কিবা দিহা পৰামৰ্শ থাকিলে আমাক দিব পাৰে আপোনালোকে যদি মোৰ লগত থাকে আমিও আপোনালোকৰ লগত থাকিম তো আপোনালোকে কুশলে থকাৰ কামনাৰে আজিলৈ এৰিছোঁ বাই